Hello friends, কাহিনী এক্সপ্লেইন প্ৰেজেণ্ট উৰাইনা 2006 চনত ৰিলিজ হোৱা এই গ্ৰীক মুভিখনত আপোনালোকে একেলিয়াছ নামৰ এজন ল'ৰাৰ কাহিনী চাবলৈ পাব। এইখন এখন কমেডি মুভি হয়। মুভিখনত একেলিয়াছ নামৰ এজন সৰু ল'ৰাৰ সপোন দেখা কাহিনী দেখুওৱা হৈছে। আচলতে এই বয়সত বহুতো ল'ৰাই বহুতো সপোন চায় আৰু তাৰ এই সপোনত উৰাইনা নামৰ এজনী মহিলাও আছিল। কেনেকুৱা বাৰু এই কাহিনীটো শেষলৈ চালেহে আপোনালোকে নিশ্চয় গম পাই যাব। তাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ যে চেনেলটি সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই ভইচটো আৰত থকা লোকজনক চাবলৈ মুভিখনৰ শেষত মোক আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে। কাহিনীৰ আৰম্ভণি হয় 1968ৰ পৰা। দেখুওৱা হয় ইয়াত বহুতো ল'ৰাই চাইকেল লৈ কৰবালৈ গৈ আছে। সিহঁত এখন ভঙা প্লেনৰ ওচৰলৈ যায় আৰু ইয়াত সিহঁতে সদায় খেলিব আহে আৰু আড্ডাও মাৰে। গ্ৰীচত সেই সময়ত ডিক্টেটৰশ্বিপ চলি থকাৰ বাবে মানুহৰ ঘৰত টিভি নাৰাখিছিল, কিয়নো সিহঁতৰ মতে তেতিয়া টিভি কেৱল প্ৰচাৰৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। দেখুওৱা হয় যে একেলিয়াছ আৰু তাৰ লগৰ কেইটাই মিলি এখন চিঠি লিখে, যিটোত সিহঁতে সিদ্ধান্ত লয় যে সিহঁতে সকলোৱে মিলি টকা জমা কৰি উৰাইনাৰ ওচৰলৈ যাব, যাৰ পিছত সিহঁতে এজন পুৰুষ হ'ব পাৰিব আৰু যদি কোনোবাই অকলে তাইৰ ওচৰলৈ যায় তেতিয়াহ'লে সি নৰকত জ্বলি পৰি মৰিব। দেখুওৱা হয় যে ৰাতি অকলে একেলিয়াছে জয়ী নামৰ এজনী ছোৱালীক লগ ধৰিব যায় আৰু সি তাইক কিছু কাহিনী শুনায়। এদিন এজন লোকে গাঁৱত এটি ডাঙৰ প্ৰজেক্টৰ লৈ আহে, যিটো দেখি সকলোৱে ভাল পায়। এফালে প্ৰজেক্টটোৰ বাবে গাঁৱত চিনেমা হল খুলিবলৈ গৈ আছিল আৰু আনফালে একেলিয়াছ আৰু তাৰ লগৰ কেইটাই টকা জমা কৰাৰ বেলেগ বেলেগ উপায় বিচাৰি আছিল। সিহঁত কেইটাই মিলি অলপ টকা লৈ উৰাইনাৰ ওচৰলৈ যায়। আচলতে উৰাইনা এজনী প্ৰষ্টিটিউট অৰ্থাৎ বেশ্যা আছিল আৰু সদায় একেলিয়াছ আৰু তাৰ লগৰ কেইটাই মিলি তাইৰ ওচৰলৈ গৈ অলপ টকা দি নিজৰ ভাগ্য চাইছিলে, কিন্তু প্ৰত্যেকবাৰে কম টকা হোৱাৰ বাবে উৰাইনাই সিহঁতক খেদি পঠাইছিল। এইবাৰো সিহঁতে অলপ টকা আৰু ব্ৰেড তাইক দিয়ে। তাই এইবাৰ সিহঁতৰ লগত অলপমান ধেমালি কৰি তাৰ পৰা সিহঁতক খেদি পঠায়। একেলিয়াছৰ দেউতাকে এয়া একদমেই ভাল পোৱা নাছিল যে সি দিনটো তাৰ লগৰ কেইটাৰ লগতে ঘূৰি ফুৰে আৰু তাৰো এটা ইচ্ছা আছিল যে সি ডাঙৰ হৈ এজন এষ্ট্ৰনট হ'ব। কিন্তু তাৰ দেউতাকে কয় যে এনেকৈ ঘূৰি ফুৰিলে কেতিয়াও তোমাৰ এই সপোনবোৰ পূৰণ নহয়। তেতিয়া তাৰ ককাকে কয় যে তুমি সদায় সেইটো কৰিবা যিটো তোমাৰ মনে বিচাৰে। দেখুওৱা হয় যে সিদিনা ৰাতি একেলিয়াছে তাৰ লগৰ এটাৰ লগত চিনেমা হলত এটা এডাল্ট ফিল্ম চাবলৈ সোমায়, কিন্তু সিহঁতক তাৰ পৰা খেদি দিয়া হয় কিয়নো সিহঁত বহুত সৰু আছিল। কিন্তু সি হাৰ নামানি চিনেমা হলৰ দেৱালত উঠি চিনেমা চাব খোজে। তেনেতে তাৰ পৰা সি তলত পৰি যায় আৰু তাৰ ভৰি ফ্ৰেকচাৰ হৈ যায়। ডক্টৰজনে তেতিয়া তাক কয় যে আজি এষ্ট্ৰনটসকল চন্দ্ৰলৈ যাবলৈ সাজু হৈ পৰিছে আৰু সেয়া টিভিত দেখাব। কথাটো সি চিৰিয়াছলি লয় আৰু এটি দোকানৰ বাহিৰত টিভি চাবলৈ যায়, যিটো টিভি তাৰ দেউতাকে ঘৰলৈ কিনি লৈ যাবলৈ নিদিয়ে। ৰাতি সি জয়ীৰ লগত শুই চন্দ্ৰলৈ এষ্ট্ৰনেট যোৱাৰ কথাটো কয় আৰু লগতে কয় যে এয়া সকলোৱে চাব কেৱল আমাক বাদ দি, কিয়নো আমাৰ এই গাঁওখনত মানুহে টিভি নাৰাখে। জয়ীয়ে জানিছিলে যে হয়তো সি টিভি কিনি লৈ আহিব। তাৰো ইচ্ছা আছিল যে সি এজন এষ্ট্ৰনেট হ'ব আৰু সেইবাবে সি সদায় প্ৰাৰ্থনাও কৰিছিল। তাৰ পিছত দেখুওৱা হয় যে সি তাৰ গোটেই লগৰ কেইটাৰ লগ হৈছে আৰু সি কয় যে উৰাইনাৰ ওপৰত টকা লগোৱাতকৈ আমি সকলোৱে মিলি এটা টিভি কিনিব লাগে। সি কয় যে প্ৰথমবাৰৰ বাবে কোনোবা এজন মানুহ চন্দ্ৰত ভৰি ৰাখিব আৰু সেয়া আমি টিভিত চাবলৈ পাৰিম, কিন্তু আমাৰ এই গাঁওখনত কাৰো তাতে টিভি নাই আৰু সেইবাবে আমি সকলোৱে মিলি এটা টিভি কিনিব লাগে। তেতিয়া চবেই তাৰ কথাটোত মান্তি হয় আৰু টিভিৰ বাবে সকলোৱে মিলি টকা জমা কৰিবলৈও মান্তি হৈ পৰে। সিহঁতক ফাৰ্নেৰিয়াছৰ আৰু তাৰ দেউতাকেও সহায় কৰে। সিহঁতৰ কফি শ্বপতে টিভিটো ৰাখিব বুলি কয়, কিন্তু এই কথাটো শুনি একেলিয়াছৰ দেউতাকে একেবাৰে বেয়া পাইছিল। আচলতে একেলিয়াছৰ দেউতাকে সেই লোকজনক একেবাৰে ভাল পোৱা নাছিল। সিহঁতে সকলোৱে মিলি এখন নাটক কৰে, যিখন চাবলৈ গাঁৱৰ সকলো লোক আহে আৰু ইয়াত জয়ী আৰু উৰাইনাও আহে। ইয়াত অলপমান টকাও জমা হয়। দেখুওৱা হয় যে একেলিয়াছৰ ধ্যান জয়ীৰ ওপৰত গুচি যায় আৰু আনফালে ফৰ্টেছ নামৰ ল'ৰাজনৰ ধ্যান উৰাইনাৰ ওপৰত গুচি যায়। সিহঁতে আকৌ লগ ধৰে আৰু জমা টকাখিনি গণে। সিহঁতে গম পায় যে টিভি ল'বলৈ সিহঁতৰ তাত এতিয়াও বহুত কম টকাহে জমা হৈছে। তেতিয়া ফাৰ্নেৰিয়াছে কয় যে গাঁৱৰ এজন অন্ধ লোক আছে। সেই লোকজন আচলতে বহুত ধনী আৰু তাৰ গাধটোৰ ওপৰত বহুতখিনি সোণ লাগি আছে। যদি আমি চুৰি কৰিব পাৰোঁ তেতিয়াহ'লে সেইখিনি বিক্ৰী কৰি আমি বহুত টকা পাম। কিন্তু যেতিয়া সিহঁতে চুৰি কৰিবলৈ যায় তেতিয়া সিহঁতে গাধকেইটাৰ ওপৰত একোৱেই বিচাৰি নাপায় আৰু একেলিয়াছে সেই গাধটোক আকৌ এবাৰ সেই অন্ধ লোকজনৰ ওচৰত নি থৈ আহে। সি সেই লোকজনক কয় যে আপোনাৰ গাধটোৱে ৰাস্তা হেৰাই গৈছিল আৰু সেইবাবে মই আপোনাৰ গাধটো আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। সেই কথাটো শুনি অন্ধ লোকজনে তাক বহুত ভাল পায়। দিন পাৰ হৈ যায় আৰু সিহঁতে টিভিৰ বাবে টকা জমা কৰিবই নোৱাৰে। কমাণ্ডাৰজনৰ তাত এটা ফোন আহে যে US প্ৰেছিডেণ্ট সিহঁতৰ গাঁৱলৈ আহিব আৰু তাৰ বাবে আপোনালোক সাজু হ'ব লাগিব। একেলিয়াছে প্ৰেছিডেণ্টৰ এখন পৰ্ট্ৰেট বনায়, যিটো কমাণ্ডাৰজনে কিনি লয়,
কিন্তু তথাপিও টিভি কিনাৰ টকা নহয়। সি বেজাৰ হৈ ঘৰলৈ উভতি যায়। তেতিয়া তাৰ মাকে তাক বহুখিনি টকা দিয়ে আৰু কয় যে এইবোৰ আমি তোমালোকৰ সকলো মাকি মিলি তোমালোকৰ বাবে জমা কৰিছিলোঁ। এয়া দেখি সি বহুত সুখী হয় আৰু সিহঁত সকলোৱে ভঙা প্লেনৰ ওচৰলৈ যায় আৰু আকৌ এবাৰ সিহঁতে টকাখিনি গণিবলৈ ধৰে। সিহঁতৰ এতিয়া অলপ টকাৰহে প্ৰয়োজন আছিল, কিয়নো সিহঁতৰ মাকে সিহঁতক বহুখিনি টকা দি দিছিল। ঘৰলৈ উভতি অহাৰ সময়ত সিহঁতে এজন ব্যক্তিক দেখা পায়, যিজন ব্যক্তি সিহঁতক কয় যে গোটেই গাঁৱত এই কথাটো বিয়পাই দিয়া যে USA প্ৰেছিডেণ্ট আমাৰ গাঁৱলৈ আহিব আৰু ইয়াৰ বাবে মই তোমালোকক অলপমান টকাও দিম। এয়া শুনি সিহঁতে সকলোৱে মিলি এই কথাটো গাঁৱত বিয়পাই দিয়ে যে USA প্ৰেছিডেণ্ট গাঁৱলৈ আহিব আৰু আপোনালোক সকলোৱে এতিয়া সাজু হৈ পৰক আৰু গাঁওখন যিমান ধুনীয়া কৰিব পাৰে ধুনীয়া কৰক। ৰাতি একিলিয়াছে জয়ীৰ ওচৰলৈ যায় আৰু কয় যে মোৰ সপোনটো এতিয়া বাস্তৱ হ'ব আৰু আমি কালি টিভি কিনিবলৈ যাম। তেতিয়া জয়ী কয় যে তুমি এই কামটো মনৰ পৰাই বিচাৰিছিলা আৰু সেইবাবে তোমাৰ এই কামটো এতিয়া বাস্তৱ হ'বলৈ গৈ আছে আৰু যদিহে তুমি নিজৰ জীৱনত আৰু বস্তু মনেৰে বিচৰা তেতিয়াহ'লে সেইবোৰ তুমি পাই যাবা। পিছদিনাখন একিলিয়াছৰ দেউতাকে তাৰ মাকৰ লগত কাজিয়া কৰি থাকে আৰু তেনেতে সেই অফিচাৰজনে পুলিচ লৈ আহি পৰে। আচলতে যিজন লোকে সিহঁতক পইচা দিছিল সেই লোকজন এজন পুলিচ অফিচাৰ আছিল, যিজন অফিচাৰে প্ৰেছিডেণ্টৰ ছিকিউৰিটি হিচাপে কাম কৰিছিলে। দেখুওৱা হয় যে সেই লোকজন একিলিয়াছৰ ঘৰত পুলিচ লৈ আহিছে। কিছু কথা সোধা পোছা কৰাত গম পায় যে একিলিয়াছৰ দেউতাকে গান কবিতা আদিত ৰুচি ৰাখে আৰু সেইবাবে তাৰ দেউতাকক সিহঁতে গ্ৰেপ্তাৰ কৰি লৈ যায়, কিয়নো সেই চৰকাৰটো কলা আৰু শিল্পীৰ বিৰুদ্ধে আছিল। তাৰ পিছত পুলিচে ফাৰ্নিচিনৰ দেউতাকো গ্ৰেপ্তাৰ কৰে আৰু সোধা পোছা কৰে। আনফালে দেখুওৱা হয় যে একিলিয়াছ ঘৰত নাই আৰু সি ক'ৰবাত নোহোৱা হৈ পৰিছে। সোধা পোছা কৰি থকাত অফিচাৰজনে গম পায় যে একিলিয়াছ গাঁৱত নাই আৰু সেইবাবে তাক বিচাৰি ওলাবলৈ অৰ্ডাৰ দিয়ে আৰু তেতিয়া তাৰ মাকে গম পায় যে একিলিয়াছ তাৰ দেউতাকৰ ৱৰ্কশ্বপত কাম কৰি আছে। পিছদিনাখন পুলিচে সিহঁত দুজনক এৰি দিয়ে আৰু সিহঁতে এজনে আনজনক ভাল পোৱা নাছিল, কিন্তু সিহঁত এতিয়া মিলি যায় আৰু ভাল বন্ধু হৈ পৰে। সিহঁতক এৰাৰ কাৰণ এইটোৱে আছিল যে সিহঁতে মিলি সেই কফি শ্বপটো ডেকৰেট কৰিব লাগে আৰু এই কামটোত একিলিয়াছে তাৰ দেউতাকক সহায় কৰে। তেতিয়া তাৰ দেউতাকে তাক কয় যে মই তোমাক বেলেগ দেশলৈ পঠাই দিম যাতে তুমি তোমাৰ সপোনবোৰ পূৰণ কৰিব পাৰা। শেষত সকলো ঠিক হয় আৰু দেখুওৱা হয় যে গাঁৱৰ সকলো লোক প্ৰেছিডেণ্টক আদৰিবলৈ সাজু হৈ উঠিছে। প্ৰেছিডেণ্ট ইয়ালৈ অহাৰ পিছত সি কেৱল ডেকৰেশ্যনবোৰহে চায়। তেতিয়া মদ খাই থকা গাৰ্ডজনে ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ সলনি এটি পাৰ্টি ছং বজাই দিয়ে, যি শুনি কামাণ্ডাৰজন আৰু অফিচাৰজন বেহুচ হৈ পৰে, কিয়নো প্ৰেছিডেণ্ট অহাৰ পিছত সদায় ৰাষ্ট্ৰীয় সংগীতহে বজাব লাগে, কিন্তু যিটো পাৰ্টি ছং বাজি থাকে সেইটো প্ৰেছিডেণ্টজনে বহুত ভাল পায়। আৰু সেইবাবে দেখুওৱা হয় যে একিলিয়াছ আৰু তাৰ লগৰ কেইটাই পইচা ওলাবলৈ গুচি গৈছে। সিহঁতে যেতিয়া টকা ওলাবলৈ যায় তেতিয়া সিহঁতৰ লগৰ কেইটাই মানা কৰে, কিয়নো তাত ফৰ্টেজ নাছিলে। কিন্তু একিলিয়াছে জোৰ জবৰদস্তি কৰি সেই টেমাটো খোলে, কিন্তু তেতিয়া সি দেখা পায় যে সেই টেমাটোত এটকাও নাই। আচলতে ফৰ্টেছে ইতিমধ্যেই সেই টকাখিনি লৈ উৰেনাৰ ওচৰত গুচি গৈছিল, কিন্তু তাৰ টিভি লোৱাৰ ইচ্ছা নাছিল, বৰঞ্চ উৰেনাৰ লগত থাকিবৰহে ইচ্ছা আছিল। যেতিয়া সিহঁত সকলো উৰেনাৰ ঘৰলৈ যায় তেতিয়া ফৰ্টেছক তাত দেখা পায়। আচলতে ফৰ্টেছে ইতিমধ্যে সেই টকাখিনিৰে কামটো কৰি লৈছে আৰু তেতিয়া উৰেনাই কয় যে তোমালোকে এতিয়া আহিব পাৰা। তেতিয়া একিলিয়াছক অকলে বাদ দি সিহঁত সকলো উৰেনাৰ ঘৰলৈ সোমাই পৰে। তেতিয়া একিলিয়াছ একেবাৰে বেজাৰ হৈ পৰে, কিয়নো সি যিমানখিনি টকা জমাইছিলে সেইবোৰ কেৱল টিভিৰ বাবে জমাইছিলে, কিন্তু তাৰ লগৰ কেইটাই উৰেনাৰ ওপৰত এই টকাখিনি শেষ কৰি পেলাইছে। তেতিয়া সি আকৌ দেখা পায় যে জয়ী তাইৰ বয়ফ্ৰেণ্ডৰ লগত সি গাঁওখন এৰি গুচি গৈছে আৰু সেয়া দেখি সি আৰু বেজাৰ হৈ পৰে, কিয়নো সি মনে মনে জয়ীক ভালো পাইছিল। আনফালে দেখুওৱা হয় যে তেতিয়া সেই অন্ধ লোকজনে এটি টিভি তাৰ গাধটোৰ ওপৰত লৈ আহি আছে। অন্ধ লোকজনে আহি কয় যে এই টিভিটো তোমাৰ বাবে, কিয়নো তুমি এই গাধটো মোৰ ওচৰলৈ লৈ আহিছিলা, যিটো কথা মই বহুত পচন্দ কৰিছিলোঁ আৰু সেইবাবে তোমাক এইটো মই উপহাৰ দিছোঁ। যেতিয়া টিভিটো সি গাঁৱত আনে তেতিয়া সি টিভিটো নচলা হয়। আচলতে সি টিভিটোত একো পিকচাৰ নাহে আৰু এতিয়া সি একেবাৰে কান্দি পৰে, কিন্তু তেতিয়াই তাৰ লগৰ ফাৰ্নিছে এটা ৱায়াৰ লৈ আহে, যিটো ৱায়াৰ লগোৱাৰ পিছত সেই টিভিটোত পিকচাৰ আহে আৰু সেই সময়টোত দেখুওৱা হয় যে চন্দ্ৰত ইতিমধ্যে লিং আৰ্মষ্ট্ৰঙে ভৰি ৰাখিছে আৰু তেতিয়াই গাঁৱৰ সকলো লোক সেই টিভিটোৰ ওচৰলৈ আহে। এয়া দেখি সকলোৱে ভাল পায়, কিয়নো প্ৰথমবাৰৰ বাবে চন্দ্ৰত কোনোবাই ভৰি ৰাখিছিল আৰু এই বস্তুটো সিহঁতে কেৱল একিলিয়াছৰ বাবে চাবলৈ পাৰিছে আৰু একিলিয়াছৰ এই আশাটো পূৰণ হৈ যায় আৰু এনেকৈ এই মুভিখনৰ অন্ত হৈ পৰে। এই মুভিখনত এইটো দেখুওৱা হৈছে যে যদিহে আপোনালোকে মনেৰে কিবা এটা বিচাৰে আৰু সেইটোৰ বাবে যদি আপোনালোকে যুদ্ধ কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে জীৱনত সেই বস্তুটো পাবই। তেন্তে আশা কৰোঁ বন্ধুসকল মুভিখন নিশ্চয় ইতিমধ্যে লাইক কৰিছে আৰু এনেকুৱা মুভি চাই থাকিবলৈ নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ইমানখিনিয়ে, টাটা বাই বাই।